গাইজ ৱেলকাম বেক টু আনাদাৰ ব্লগ। তো বহুত দিনৰ পিছত আপোনালোকক লগ পাইছোঁ। বহুত দিন হ'ল মানে ভিডিঅ' দিবলৈ পৰা নাই, মানে ঘৰৰ অলপ কাম আছিলে। তো কাম চাম কৰি থাকোঁতে সেইবিলাক ভিডিঅ' বনাবৰ কাৰণে টাইম পোৱা নাই। আজি ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ। আজি আমি যাবলৈ ওলাইছোঁ এটা জেগাত। ভিডিঅ'টো থাম্বনেইল চাই পেলাই গম পালে চাগে ক'ত যাব ওলাইছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এতিয়া মই গা পা ধুই পেলাই ৰেডি হওঁগৈ। ৰেডি হৈ আপোনালোকক দেখাই আছোঁ। তো গাইজ ফাইনেলি মই ৰেডি হ'লোঁ। আৰু আমাৰ ঘৰত মোৰ ভাইটি এটা আহি গ'ল এতিয়া। আৰু বাকী লগৰকেইটা চব দলঙত ৰখি আছেগৈ, মানে আমাৰ গাঁৱৰ পৰা অলপ এইটো চাইডে দলং এখন আছে, তাত গোটেইখিনি ৰখি আছে। তো মই এতিয়া ইয়াৰ পৰা যাম, গৈ পেলাই সিহঁতক লগ কৰিম। তো চাই থাকক। ফাইনেলি আমি আহি পালোঁ এনেকুৱা এটা জেগাত। চেক কৰক, গোটেইখিনি ফটো উঠি আছে। আমি য'ত গৈ আছোঁ তাত পামগৈ, আৰু বেছি টাইম নাই, 8 কিলোমিটাৰমান আছে। তো চাই থাকিব। আৰু ইয়াত ফটো উঠা কামত লাগি আছে গোটেইখিনি। পাহাৰৰ ওপৰত আৰু তো গাইজ ফাইনেলি আমি আহি পালোঁ য'ত আমি আহিম বুলি আহি আছিলোঁ ইমান দূৰৰ পৰা। চেক কৰক, অংকুৰ তলত গৈ আছে ইয়াত, আৰু বাকীকেইটা ৰহনে জল্দি আহি পালোঁ এতিয়া। আৰু গৰম লাগি আহিছে আহোঁতে, তো আহি পেলাই এতিয়া কাপোৰ চাপোৰ খুলি গা ধুম। তো চাই থাকক ভিডিঅ'টো শেষৰলৈকে। তো গাইজ আমি গা ধুই আছোঁ এতিয়া। কিবা এটা কৈ দিয়া। এইফালেও গা ধুই আছে চবেই, এইফালে চাওক। ফাইনেলি গা চা ধুই হ'ল, এতিয়া আমি ঘৰলৈ যাম। আৰু এয়া ইয়াত ফটো উঠা কামটো চলি আছে, আৰু একেটা কি কৰি আছে আপোনালোকে দেখিব পাৰে। আৰু সেয়া মানুহ চাওক, চবে যাবলৈ লাগিছে এতিয়া। তো সন্ধিয়া হ'ল, আমিও যামগৈ এতিয়া। তো কিবা ক'বা? মজা লাগিছে আজি। মজা লাগিছে? মজা লাগিছে। এই বঢ়িয়া। এয়া চাওক, সন্ধিয়া হ'ল আৰু আমাৰ ঘৰৰ পৰা বহুত দূৰত আহিছোঁ। তো এতিয়া যাবলৈ ওলাইছোঁ চবেই, ফটো চটো উঠি পেলাই চবেই ঘৰ যামগৈ। তো ভিডিঅ'টো যদি ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কমেণ্ট এটা কৰি দিব। আৰু নতুন ব্লগ এটা লৈ পেলাই লগ পাম, তেতিয়ালৈ বাই বাই।